অসম চৰকাৰে যদি মেট্ৰিক পৰীক্ষা এটাও যদি ভালকৈ পাতিব নোৱাৰে তেন্তে তাতকৈ লাজ লগা কথা আৰু একো নাই। কিন্তু আমাৰ অসমৰ মিনিষ্টাৰ এমএলএবোৰ যেতিয়া মিডিয়াত ওলায় তেতিয়া কিন্তু ডায়লগ মাৰাত কিন্তু এক নম্বৰ। চব এটা নিজকে হিৰো বুলি ভাবে আৰু হিৰো বুলি ভাবি পালে তেওঁলোকে ডাঙৰ ডাঙৰ ডায়লগ মাৰে। ডায়লগ মাৰাত এক নম্বৰ, কামত কিন্তু একদম জিৰো গুল্লা। নমস্কাৰ, এইখন চৰকাৰে কোনো এটা কাম ভালকৈ কৰিব নোৱাৰে নেকি? মেট্ৰিক পৰীক্ষা আৰম্ভ হোৱাৰ আগত কিছুমান ষ্টুডেণ্টৰ ঘৰ ভাঙা হৈছিলে, এভিকশ্যন হৈছিলে। তাৰ পাছত যেতিয়া মেট্ৰিক আৰম্ভ হৈ গ'ল তাৰ পাছত কি হ'ল, মেট্ৰিকৰ পেপাৰ লিক হোৱা আৰম্ভ হৈ গ'ল। আপোনালোকে কোনো এটা কাম ভালকৈ কৰিব নোৱাৰে নেকি? আৱাৰ্ড শ্ব' পাতিলে, আৱাৰ্ড শ্ব'ত কি হ'ল, কাৰোবাৰ আৱাৰ্ড বোলে কাৰোবাক দি দিলে। তাৰ পাছত এজন বিৰাট ডাঙৰ পলিটিকেল লিডাৰ ওলাই আহি পেলাই কয় যে আৱাৰ্ডটো ঘূৰাই দিব লাগে। সেইবোৰ কওঁতে কিন্তু চবতকৈ আগত এতিয়া যেতিয়া পেপাৰ লিক হ'ল, দুখনকৈ পেপাৰ লিক হ'ল, এতিয়া কিন্তু কোনো মিনিষ্টাৰে একো নকয়। এয়াই নেকি আপোনালোকৰ ডিউটি? আপোনালোকৰ ৰেছপনচিবিলিটি এইখিনিয়ে নেকি? এইখন চৰকাৰ বোলে বিৰাটে ষ্ট্ৰিক্ট, বিৰাটে ভাল চিকিউৰিটি। আপোনালোকৰ চিকিউৰিটি চিষ্টেমটো কি হ'ল সেৱাত কি একো চিচিটিভি কেমেৰা নাছিল নেকি? য'ত পেপাৰ প্ৰিণ্ট হয় তাতে কি একো চিকিউৰিটি চিষ্টেম নাছিল নেকি? মই নাভাবো এইটো কোনোবা সৰু মানুহৰ কাম। মই ভাবো এইটো বিৰাটে ডাঙৰ পাৱাৰফুল মানুহৰ কাম। এজন পাৱাৰফুল মানুহ হ'ব লাগিব, যাৰ সেৱাৰ লগত ভাল লিংক হ'ব লাগিব, সেই মানুহে পেপাৰ লিক কৰিব পাৰিব। আপোনালোকে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতলৈ খেলি আছে, কাৰণ এটাৰ পিছত এটা যদি এক্সামৰ পেপাৰ যদি লিক হৈ থাকে তেওঁলোকৰ মন বহিবনে পঢ়াত? অসম চৰকাৰে যদি মেট্ৰিক পৰীক্ষা এটাও যদি ভালকৈ পাতিব নোৱাৰে তেন্তে তাতকৈ লাজ লগা কথা আৰু একো নাই। কিন্তু আমাৰ অসমৰ মিনিষ্টাৰ এমএলএবোৰ যেতিয়া মিডিয়াত ওলায় তেতিয়া কিন্তু ডায়লগ মাৰাত কিন্তু এক নম্বৰ। চব এটা নিজকে হিৰো বুলি ভাবে আৰু হিৰো বুলি ভাবি পালে তেওঁলোকে ডাঙৰ ডাঙৰ ডায়লগ মাৰে। ডায়লগ মাৰাত এক নম্বৰ, কামত কিন্তু একদম জিৰো গুল্লা। এজন এমএলএ বা মিনিষ্টাৰ হ'বলৈ মেট্ৰিক পাছ নালাগে, মেট্ৰিক ফেইল হ'লেও এমএলএ মিনিষ্টাৰ হ'ব পাৰে। কিন্তু আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি মিনিমাম মেট্ৰিক পাছ তেওঁলোকৰ লাগিবই, কাৰণ এটা ক'ৰবাত চাকৰি পাবলৈ মিনিমাম মেট্ৰিক পাছ লাগেই। মই ভাবো সেৱা বোৰ্ডে 2-3 মাহৰ দৰমহা বাদ দিব লাগে। তেওঁলোকে 2-3 মাহৰ দৰমহা ল'ব নালাগে যদি তেওঁলোকৰ লাজ আছে। আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতলৈ খেলা বাদ দিয়ক, অলপমান ষ্ট্ৰিকনেছ কৰক। যদি আগতে ষ্ট্ৰিক্ট নাছিলে এতিয়াৰ পৰা ষ্ট্ৰিক্ট কৰক আৰু বেছি ষ্ট্ৰিক্ট কৰক। য'ত কুৱেশ্যন পেপাৰ বনায় তাতে ষ্ট্ৰিক্ট কৰক, কাৰণ এনেকেই যদি হৈ থাকে আমাৰ অসমৰ ল'ৰা ছোৱালীখিনি, মেট্ৰিক দিয়া ল'ৰা ছোৱালীখিনি মেণ্টেলি ডিষ্টাৰ্ব হৈ যাব। ইয়াতে অকল এডুকেশ্যন মিনিষ্টাৰৰ ভুল নহয়, ইয়াতে গোটেই আমাৰ অসম চৰকাৰৰ ভুল। এনেকুৱা কাম যাতে নেক্সট টাইম নহয় আপোনালোকে অলপমান ধ্যান ৰাখিব। আৰু বেছি দীঘল নকৰো ভিডিঅ'টো। জয় অসম।